নমস্কাৰ সকলোকে সকলোৰে ভাল আমাৰো বাৰু ভালে অলপ মানে চৰ্দি লাগি আছে এইটো বেলেগ কথা আমাৰ নিকি মৃদু আছামিজ ব্লগ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ এতিয়া আমি যাই আছোঁ বৰবৰীত কাটিং শিকিব ইমান ৰ'দ ফৰ ৰ'দত আহি আছোঁ এতিয়া হয় দে বিৰাট ৰ'দ দিছে এয়া এই ৰাস্তাটোত যে পানী উঠা বুলি আমি দেখাইছিলোঁ পানী কমিছে বাৰু বহুতে কমিছে ৰাস্তাত পানী নাই বাৰু কিন্তু ওচৰে পাজৰে অলপ আছে এইখিনি শুকাব আৰু 2 এদিন ভালকৈ ৰ'দ দিলে ভগৱানৰ কৃপাত বানপানী শুকাল মানে বহুত মানে মানুহবিলাকৰ বহুত হেৰি হৈছিল কষ্ট হৈছিল বৰ দিগদাৰ গাড়ী পালে গাড়ীতে গ'লো গাড়ী এখনো দেখো অহা নাই এতিয়ালৈকে খোজকাঢ়ি গাড়ীয়ে আহি আছো ইমান ভাগৰো লাগিছে ভাল লাগে খোজকাঢ়ি যায় ভৰ ৰ'দ যে সেইডাল ধুনীয়া সোণাৰু গছ এইবোৰ টিউচন কৰা ল'ৰা ছোৱালী চাগে এইডাল ধুনীয়া তেতেলীৰ গছ আমি ইচ্ছা কৰিলে ইয়াতে তেতেলী খাব আহিব পাৰোঁ গাঁৱৰ নিচিনা আমেজ চহৰত পোৱা নাযায় এই ইয়াত অলপ আগত শিৱ মন্দিৰ এটা আছে ইয়াত ধুনীয়া ডাঙৰ শিৱ পূজা হয় দেখুৱাই আছোঁ এইটো শিৱ মন্দিৰ ইয়াত ডাঙৰ শিৱ পূজা হয় কিন্তু দেই এইটো মন্দিৰত আহি পাইছোঁ মই ধুনীয়া লাগে কিন্তু এয়া বানপানীত এনেকুৱা হৈছে এইডাল ধুনীয়া খেজুৰ গছ ধুনীয়াকৈ খেজুৰ লাগি আছে অলপ জুম কৰি দেখুৱাই দিছোঁ এয়া ধুনীয়াকৈ খেজুৰ লাগিছে আমি এতিয়া পামেই আৰু বেছি দূৰ নাই বিৰাট ভাগৰ লাগিছে কাটিং ঠাই পাম আৰু খুৰীক লগ পাইছোঁ ৰ'বাচোন পাইছিলোঁ ওচৰৰে তাকে খুৰী এজনীক লগ পাইছিলোঁ তাকে মাতিলোঁ গাড়ী এখনো নাপালোঁ মুঠৰ ওপৰত খোজকাঢ়ি আহিব লগা হ'ল একো নহয় কিবা এটা পাবলৈ কিবা হেৰুৱাব লাগিব অলপ কষ্ট কৰিলেহে আমি ফল পাম কষ্টৰ ফল সদায় মিঠা গতিকে আমি কষ্ট কৰিছোঁ যেতিয়া আমি ছাকচেছ হ'মেই এদিন নহয় এদিন হ'ম আৰু হ'ম এই বানপানী এইখিনি কি কৰি সহায় দিছে চাওঁচোন দেখাওচোন বাৰু এয়া বানপানী এইবোৰ হেৰি কৰি দিছে সহায় দিছে গোটেই গৰা খহনীয়াৰ দৰে হৈ গৈছে কি লৈছে হে এইগিলা মই হাজমোলা লৈছোঁ আৰু এতিয়া মোক দিবি পিছ বাৰু থৈ দিম পাম আৰু চিলাই শিকি শিকি হাজমোলা খাব লাগিব তাৰ মানে তামোল নাখাওঁ নাখাওঁ মানে মই কেতিয়াবা অলপ খাওঁ মানে ভাতৰ লগত হেৰি ৰাতিপুৱা আমাৰ আলু পিটিকা ভাত যিহেতুকে ৰাতিপুৱা আলু পিটিকা ভাত খোৱা যায় তাৰ লগত মই পিঁয়াজ খাওঁ পিঁয়াজ খালে আকৌ তামোল নাখালে নহয় আকৌ তামোল খাবই লাগিব বেয়া গোন্ধাই আমি বৰবৰী চক পালোঁ এয়া বৰবৰী চক দোকান মানে ভালকৈ খোলা নাই খুলিব আৰু গধূলি হৈছে এনেকৈ এতিয়া আমি সেইফালে যাম গাড়ী আহিছে অলপ পাৰ্লাৰ পাই গ'লোঁ আহি আমি পাৰ্লাৰত মানে কাটিং শিকোৱা হয় আহোঁতে ৰাতিয়ে হ'ল এতিয়া মানে পাৰ্লাৰৰ পৰা ওলালোঁ আৰু এতিয়া ঘৰত যাম আন্ধাৰ হ'ল গতিকে ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'টি ভাল পাইছে তেনেহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব